কবিতাৰ শিৰোনাম উত্তৰণ। এখন নৈ বৈ যোৱাৰ কথা আছিল সেউজীয়া সপোন খেদা দিনবোৰত। সেই চাগে নীৰৱতাৰ চাদৰখন মেৰিয়াই বৈয়ে আছিল নৈখন নীৰৱতী। আইতা, তোৰ বৰপেৰাত থকা সপোনবোৰে ঢল ফৰাইছে আইতা। ঢাকোনখন খুলি দেচোন, অলপ বতাহ সোমাই আহক। চম্পা ফুলীয়া সুবাসবোৰ কতেনো হেৰালো আইতা। এইটোচোন তয়েই তাহানিতে কোৱা সেই চম্পাৱতীৰ সাধুটো। মুঠি মুঠিকৈ সাঁচি ৰখা মোৰ হেঁপাহৰ জোনাকী পৰুৱা, যা উৰি গুচি যা। এয়া পূৰ্ণতাৰ নে নিসংগতাৰ ভেহুজালি। মই যে কেৱল পোহৰ দেখিছোঁ, কেৱল পোহৰ। চৰাই হ'ব খোজা এটি মন, গছ হ'ব খোজা এটি মন, আজি যেন সকলো একাকাৰ। মোৰ প্ৰাপ্তি কি? কমলা কুঁৱৰী মোৰে প্ৰাণেশ্বৰী, পানীটোৰ কিমানে হ'ল। স্বৰ্গদেউ স্বৰ্গ, পানী মোৰ এদিন হ'ল।